সাগৰ সদৃশ পানীৰ মাজত এখন চাৰিডলীয়া ভূঁত মই অকলে ভিডিঅ' কৰি আছোঁ। চাওক ৰাইজ, এইখন বাগান আছিলে, গোটেই বাগানখন পানীত বুৰি গৈছে। সেইটো এটা ৰাস্তা হয়, ৰাস্তাটোত ভালেকেইজন ল'ৰাই মানে জাল মাৰি আছে, ভালেকেইজন মানুহে জাল মাৰি আছে। জালত মাছ পাইছে, ধুনীয়া ধুনীয়া মাছে পাইছে। আৰু চাওক, সেই যে লাইট জ্বলি আছে দেখিছিলে মানুহকেইঘৰত, সেই মানুহকেইঘৰত অলৰেডি মানে ভিতৰত পানী সোমাই গৈছে। বাৰীত বুলি নহয়, ভিতৰতো সোমাই গৈছে সিহঁতৰ পানী। সিহঁতে এতিয়া থাকিবৰ কাৰণে মানে প্ৰায় জেগাই নোহোৱা হৈছে। আৰু বহুত ভয়ো লাগিছে, ইমান গভীৰ পানীৰ মাজত মই অকলে ভূঁ চলাই আছোঁ। তথাপিতো আৰু বহুত সৰুতে ভূঁ চলাইছিলোঁ বহুত, আৰু এতিয়া বহুত দিন চলোৱা নাই, আৰু ঘৰতো নাথাকোঁ তেনেকৈ। আজি বহুত দিনৰ মূৰত আহিছোঁ, ভূঁ চলাই চাইছোঁ। আৰু বেছি দূৰলৈ নাই যোৱা বাৰু, বেছি দূৰত গ'লে হয়তো পৰি যোৱাৰ চান্সো থাকে ভূৰৰ পৰা, গতিকে নাই যোৱা। কি ঠিক পৰি যাব পাৰোঁ। এতিয়া য'ত আছোঁ তাতেই মোৰ প্ৰায় এডিঙিমান হৈ যাব পানী। এতিয়া চাওক, ইমান পাৰ মনিব নোৱাৰা পানী, সাগৰ সদৃশ পানীৰ মাজত মই অকলে ভূঁ চলাই আছোঁ। চাওক, আমাৰ অসমত অকণমান বৰষুণ দিলেই পানী হয়।